বন্ধু বান্ধৱীসকল মনগীত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুতেই বেছি ভাল লাগিব কিয়নো আপোনালোকে যোৱাটি খণ্ডত যি ধৰণে দেখিবলৈ পাইছিল কেনেকৈ এতিয়া গীতে নিজৰ চৰ্তবোৰৰ কথা সকলোৰে আগত কৈছিল আৰু লগতে সেইবোৰ কথা এতিয়া মনজিতৰ দেউতাকে মানিও লৈছিল আৰু লগতে অৰ্ণৱ সেইবোৰ চৰ্ত দেখা পাই বহুত বেছি ভাল পোৱা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল আৰু ঠিক তেনেধৰণে আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব গীতৰ লগত আজি ৰশ্মিয়ে কাজিয়া লাগিব কিহৰ কাৰণে তেওঁলোকৰ অফিসত আকৌ কাম কৰিব তো সেইটো কথা এতিয়া সুধিব ৰশ্মিয়ে গীতক তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব আজি মনজিতৰ পেহাক আৰু পেহীয়েকে চিন্তা কৰিব কেনেকৈ এতিয়া গীতক অফিসতো জয়েন হলে আৰু লগতে এতিয়া মনজিত আৰু ৰশ্মিৰ বিয়াখন কেনেকৈ এতিয়া ভাঙিব পাৰি লগতে সেইবোৰ কথা এতিয়া চিন্তা কৰিব তো সেইবোৰ কথা এতিয়া আলোচনা কৰি থকা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব মনজিতৰ দেউতাকে আজি গীতৰ দেউতাকক আজি অফিসত যে সকলোবোৰ কথা কৈ দিবলৈ চেষ্টা কৰিব এতিয়া বাৰু সকলোবোৰ কথা ক'ব পাৰিবনে তো আপোনালোকে দেখিবলৈ পাব মনগীত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আৰু বন্ধু বান্ধৱীসকল কোনে কোনে এই ধাৰাবাহিকখন চাই ভাল পায় তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে ধন্যবাদ জয় আই অসম মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয়